মই এনেকুৱা ধৰণৰ ভিডিঅ' কেনেকৈ বনালো বা আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' কেনেকৈ বনাব সেইটো জানিবলৈ ভিডিঅ'টো শেষৰ পৰ্যন্ত চাওক আৰু ইয়াৰ আগতে আপুনি যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়া ছাবস্ক্ৰাইব কৰক আৰু ছাবস্ক্ৰাইবৰ পিছত পাছত বেল আইকনটো অন কৰক তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো কৰিবলৈ হ'লে আপোনাৰ প্ৰথমতে এটা এপ্লিকেশ্যন ইনষ্টল কৰিব লাগিব। ভিডিঅ'টো শেষৰ পৰ্যন্ত চাওক। মই ভিডিঅ'টো শেষত কৈ দিম এপ্লিকেশ্যনটো কেনেকৈ ডাউনলোড কৰিব। মই প্ৰথমতে এপ্লিকেশ্যনটোত গৈ আছোঁ। এইটোৱে এপ্লিকেশ্যন P2। মই ভিডিঅ'টো শেষত কৈ দিম এপ্লিকেশ্যনটো কেনেকৈ ডাউনলোড কৰিব। মই প্ৰথমতে অ'পেন কৰি আছোঁ। ইয়াত চাওক বহুত কেইটা অপশ্যন আহিছে। চুৱাইপ কৰিলে চাব আকৌ ইয়াত কেইটামান অপশ্যন ইয়াত চাওক। ইয়াত এডিট, মেকআপ, কলেজ, ফান ভিডিঅ', ক্ৰেজি এক্সপ্ৰেছ, কাট আউট এইবোৰ গোটেইবোৰ মানে এটা এটাকৈ অপশ্যন দিছে। আপুনি প্ৰত্যেককেইটাত গৈ নানা ধৰণে এডিট কৰিব পাৰিব। মই কিন্তু সেইবোৰত নেদেখাওঁ, সেইবোৰত ক্লিক কৰি একো নেদেখাওঁ। মই পোনপ্ৰথমতে যিটো ভিডিঅ' দেখাইছোঁ আপোনালোকক সেই ভিডিঅ'টো কেনেকৈ এডিট কৰিব সেইটোৱে আজি ভিডিঅ'টো দেখাম। ইয়াত চাওক লিখা আছে 4 নম্বৰটোত ফান ভিডিঅ' বুলি, এইটো আপোনালোকক অ'পেন কৰিব। মই অ'পেন কৰি আছোঁ। ইয়াত চাওক বহুত কেইটা অপশ্যন আহি আছে। আপুনি প্ৰত্যেককেইটাত বহুত ধুনীয়াকৈ এডিট কৰিব পাৰিব। ইয়াত চাওক ডাউনলোড চিহ্ন যিটো আছে ইয়াত ক্লিক কৰিলে 30 ছেকেণ্ডৰ ভিতৰত আপোনাৰ ডাউনলোড হৈ যাব। বেছি MB থাকিলে পুৰা স্পীডত হৈ যাব। মানে মই দুটা ভিডিঅ' আপোনালোকক এডিট কৰি দেখুৱাইছোঁ কেনেকৈ এডিট কৰিব। ধৰক মই পোনপ্ৰথমতে 1 নম্বৰটোত এডিট কৰিম। মই যিটো প্ৰথমতে আপোনাক ভিডিঅ'টো দেখাইছোঁ সেইটোৱে এডিট কৰি দেখাম আপোনালোকক। এইটো অ'পেন কৰিব। মই অ'পেন কৰিছোঁ। ইয়াত চাওক মই এবাৰ আপোনালোকক ভিডিঅ'টো দেখাই দিওঁ। ইয়াত চাওক ইয়াত যে তাৰ ফটোটো দিছে ইয়াত আপোনাৰ নিজৰ ফটো আহি যাব। এই গোটেইবোৰ কৰিবলৈ হ'লে আপোনাৰ পোনপ্ৰথমতে ষ্টাৰ্টত ক্লিক কৰিব। মই ষ্টাৰ্টত ক্লিক কৰিছোঁ। ইয়াৰ চাওক প্লাছ বটন আছে, ইয়াত আপোনাৰ নিজৰ ফটোটো চিলেক্ট কৰিব লাগিব। মই চিলেক্ট কৰিম। ইয়াৰ ওপৰৰ চুকটো দি দিব। ইয়াত দিলে আপোনাৰ সহজকৈ আহি যাব। ইয়াত আপুনি আপোনাৰ যিটো ফটো দিব মন যায় সেইটো চিলেক্ট কৰি ল'ব। ইয়াত চুৱাইপ কৰি ডাঙৰ সৰু কৰিব পাৰে। এতিয়া চাওক তলত 2 নম্বৰটোত ক্লিক কৰিব। ইয়াত প্লাছ বটন আছে, প্লাছ বটনত ক্লিক কৰিব। আকৌ এই চুকত ক্লিক কৰিব। আপোনাৰ মন পচন্দৰ ফটোটো দি দিব। সৰি অলপ ইয়াত চাওক হেপী নিউ ইয়াৰ 2019 ফটোকেইটা যে চাইছে মই আপোনাক স্ক্ৰীনত ডাঙৰকৈ দেখুৱাই দিছোঁ। এই ফটোটো মই কেনেকৈ এডিট কৰিলোঁ বা এই ভিডিঅ'টোত আপুনি যদি এই ফটোটো দিয়ে বেছি ভাল লাগিব। এই ফটোটো মই কেনেকৈ এডিট কৰিছোঁ সেইটো জানিবলৈ ওপৰৰ কাৰ্ডত ক্লিক কৰক। কাৰ্ডত ক্লিক কৰি এই ভিডিঅ'টো চাব। মই ফটোটো অ'পেন কৰিছোঁ। এই 2019 ফটোটো আপোনাৰ তাৰ পৰা বনাই ল'ব। কেনেকৈ বনাইছোঁ আপোনালোকে চালে গম পাব। ইয়াত চাওক এতিয়া প্ৰিভিউ বুলি লিখা আছে, ইয়াত ক্লিক কৰি দিব। এতিয়া মানে এইটো আপোনাৰ জেনেৰেটিং হৈ আছে। ইয়াত চাওক এহত যোৱাৰ পিছত আপোনাৰ এনেকৈ আহি যাব। ওপৰত লিখা থাকিব ছেভ বুলি, ইয়াত ক্লিক কৰিলে আপোনাৰ ছেভ হৈ যাব। মই ক্লিক কৰি দিছোঁ। ইয়াত চাওক ছেভড বুলি মানে কৈ দিলে মানে ছেভ হৈ গ'ল। ভিডিঅ'টো এবাৰ আপোনালোকে চাওক। চাওক আপোনালোকৰ ওপৰত কি ধুনীয়াকৈ আহি গ'ল হেপী নিউ ইয়াৰ 2019 আকৌ লগত আপোনাৰ নিজৰ ফটো মানে মোৰ ফটো। আপুনি এই ফটোটো মই কেনেকৈ এডিট কৰিলোঁ এইটো চাবলৈ ওপৰৰ কাৰ্ডত লিংকটো দি দিছোঁ, তাৰ পৰা চাব পাৰে অথবা মোৰ চেনেলৰ ডেছক্ৰিপশ্যনত ক্লিক কৰি ভিডিঅ'টো চাই দিয়ক। আপুনি নিজৰ এনেকৈ 2019ৰ নিজৰ ফটোটো দিব। চাওক কি ধুনীয়াকৈ আহে। এতিয়া মই বেগ হৈ আৰু এটা ভিডিঅ' আপোনালোকক দেখাম এডিট কেনেকৈ কৰিব। ইয়াত বেগ হৈ আহিছোঁ। ইয়াত আকৌ থাম্বনেইলকেইটা গ'লগৈ। চাওক লিখা আছে খ্ৰীষ্টমাছ ডান্স, এইটোত মই ক্লিক কৰিছোঁ। আগতে ডাউনলোড হোৱা আছিল। ইয়াত মই মোৰ বন্ধু এজনৰ ফটোটো লগাই মানে অলপ বদমাচি কৰিম, তাতো লগাই আপোনালোকক দেখাই দি আছোঁ। আপোনালোকেও এনেকৈ বেলেগৰ ফটো লগাই অলপ মানে জকছ কৰিব পাৰে সিহঁতৰ লগত। মই নিজৰ বন্ধু এজনৰ ফটো লগাই দিছোঁ। ফটোটো মোৰ বন্ধু। প্ৰিভিউত ক্লিক কৰিব। ৰিপেয়াৰিং কৰাৰ পিছত চাওক ভিডিঅ'টো এবাৰ দেখাই দিছোঁ আপোনালোকক।
এতিয়া আপোনালোকে এইটো সেভ কৰি দিব আপোনাৰ গ্যালাৰীত সেভ হৈ থাকিব ইয়া সেভ হৈ গ'ল ঠিক তেনেদৰে আপোনালোকে প্ৰত্যেকটো ভিডিও এনেকৈ এডিট কৰিব পাৰে হেয়াৰ ভিডিওটো চাই আপোনালোকক কেনেকৈ লাগিছে বা আপুনিও এই ভিডিওটো কেনেকৈ মানে এডিট কৰিব পাৰে ওপৰৰ ফটোটো মই কেনেকৈ এডিট কৰিছিলোঁ সেইটো চাবলৈ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে অথবা ওপৰৰ কাৰ্ডত লিংক দিয়া আছে ভিডিওটো চাই ল'ব আৰু এইটো ইনষ্টল কৰিবলৈ হ'লে প্লে ষ্ট'ৰত যাব প্লে ষ্ট'ৰত গৈ P2 বুলি লিখিব ইয়া এই এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰি ল'ব আশা কৰিছোঁ ভিডিওটো চাই আপোনালোকৰ ভালে লাগিছে এয়া আপোনালোকে যেটো পিকচাৰ চাই আছে এটো মই কেনেকৈ এডিট কৰিছিলোঁ অথবা আপুনি নিজেও আপোনাৰ নিজৰ ফটো কেনেকৈ এডিট কৰিব পাৰে হেতু জানিবলৈ ওপৰৰ কাৰ্ডৰ ভিডিওটো চাব পাৰে মই আগতে এনেকুৱা ভিডিও এটা বনাই থৈছিলোঁ বহুত ইন্টাৰেষ্টিং ভিডিও হয় আপোনাৰ নিজৰ ফটোটো 2019 ত কেনেকৈ দি দিছোঁ বহুত ভাল লাগিব আপোনাৰ নিজৰ ফটোটো দিব পাৰে আৰু এই ভিডিওটো যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে লাইক কৰিব আৰু আপোনাৰ যদি এনেকুৱা ধৰণৰ ইন্টাৰেষ্টিং ভিডিও চাবলৈ মন যায় তেনেহলে আমাৰ চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি দিব